আহক এতিয়া যাওঁ বজাৰখন এক্সপ্ল'ৰ কৰোঁ। আৰু ইয়াত মানে কি চাৰ্ট পেণ্ট চব পাই যায় না। মই চাই ফুৰিছোঁ মানে মোবাইল আইফোনৰ মানে কভাৰ এটা, আইফোনৰ কভাৰ চাই আছোঁ। আৰু কি নাপায় মানে কি নাপায় ইয়াত চাওক, কি নাপায় চাওক পেণ্ট। কিतना দাম है इसका? 950 টকাত পেণ্ট পাই যায়। কি ধুনীয়া ধুনীয়া পেণ্ট চাওক। চলো কি ধুনীয়া ধুনীয়া পেণ্ট পাই যায় চাওক ৰাইজ। পকৰিয়ে তো 100 মানে সেই পেণ্ট 70 টকাত দি আছে পেণ্টটো ৰাইজ, 70 টকাত। কি ক'ম আৰু মই মানে বেগ নানিলো, নহ'লে গোটেই সোপা ভৰাই লৈ গুচি গ'লো হয়। ৰাইজ কি ভয়ানক বজাৰ মানে, ইয়াত কি নাপায় মানে চাওক। টেটু ব্ৰহ্মা শিৱ বাবাৰ টেটু, পখিলা কোনোবাই। আৰু মানে মই আজি অলপ সময় কম লৈ আহিছোঁ, নহ'লে মই টেটু এটা বনালো হয়। মানে মোক ভয়ো লাগে ঘৰত গালি চালি দিয়ে বুলি, বাট টেটু চাওক না, কি টেটু পায় ইয়াত চাওক। কি বনাব আপোনালোকে, যি বনাব বিচাৰে তাকে পাৰিব। চাওক ওম লিখা আছে, এইটো সাপ আঁকা আছে আৰু ব্ৰহ্মা। বাহ কি টেটু বনাই, চব পাই যাব আপোনালোকে ইয়াতে। আৰু মানে ছোৱালী মানুহৰ কাৰণে মানে একদম আৰু বেষ্ট আৰু মানে ইয়াত কি নাপায় আৰু ফুলি আপোনালোকে পাই যাব। মানে কেজি হিচাপতে দিয়ে নেকি ইয়াত নাজানো আৰু ৰাইজ মানে কি নাপায় আৰু কাপোৰৰ মানে একদম ভাণ্ডাৰ আৰু মানে সঁচা কথা ক'ব গ'লে আপোনালোকে, মই এটা পেণ্ট চাইছিলোঁ 500 টকা বুলি কৈছিলে, আৰু লাষ্টত গৈ মোক কৈ আছে 70 টকাত দিম বুলি। আৰু মানে আচৰিত আৰু মানে ইমান সস্তাত মানে ইমান ধুনীয়া ধুনীয়া কাপোৰ পাই ইয়াত, মানে আচৰিত কথা ন। তো চাই আছোঁ মাৰ্কেটখন আৰু বেগ কিছুমান ব্ৰেণ্ডেড ফাৰ্ষ্ট কপি। আৰু চাওক এইটো এই বুঢ়া মানুহটোৱে চাওক মুজটো পকাই আছে, চাওক কি বঢ়িয়াকে মুজ পকাই আছে। আৰু চাওক এইটো আমাৰ ল'ৰাৰ কাৰণে একদম বেষ্ট। মানে এইটো আপোনালোকে চাওক বাইক ৰাইডিং চাইডিং যদি কৰে, এনেকুৱা টি চাৰ্ট বিলাক কি ধুনীয়া চাওক। মানে মোৰ পচন্দ হৈছে। এই BMW যে লিখা আছে এইফালে একদম এডিডাছৰ, কি নাই মানে এখন দোকানত। মানে খাটাৰা এটা ইয়াত দিছে, এইটো কি লগাই ৰাখিছে এইটো চাওক ৰাইজ, কি বস্তু মানে বস্তু বনাইছে মানে। আৰু এইটোক দেখি পেলাই মই সোমাই আহিলোঁ আৰু একদম গৰ্জিয়াছ। আৰু এইটো চাওক, এইটো বঢ়িয়া লাগিছে। এইটো মানে হুডি ষ্টাইল হয়, কিন্তু হাত কটা হয়, হাত কটা একদম মজা লাগিছে ৰাইজ। এনেকুৱা কিছুমান কাপোৰ পাই যায় মানে, যিবিলাক কালেকশ্যন আমাৰ তাত এতিয়ালৈকে অহাই নাই। এই ভাইজনৰ তাতে পাব দেই, যদি আপোনালোকে পালিকা বজাৰ আহে আৰু এই ভাইজনৰ 1 নম্বৰ গেটত সোমাই পেলাই প্ৰথমে পাই যাব এইজন ভাই। कैसे है भाई? बढ़िया सर, बढ़िया है, ठीक है, चलो चलो।